হেল্ল' তেজপুৰ কি খবৰ সকলো নিশ্চয় ভালে আছে আকৌ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মৰম অমৃত এণ্টাৰটেইনমেণ্টলৈ ভোগালী বিহু সমাগত গতিকে সকলোৱে ঘৰে ঘৰে ব্যস্ততা বাঢ়িছে গতিকে অহা কাইলৈ ভোগালী বিহু গতিকে ভোগালী বিহু বুলি ভাবিছোঁ ঘৰত কেনেকুৱা কাৰ্যসূচী চলি থাকে সকলোৰে ঘৰত আমাৰ ঘৰটো কেনেকৈ চলি আছে গতিকে দেখাব বিচাৰিছোঁ গতিকে চাওক আৰু ভিডিঅ'টো শেষলৈকে চাব যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব শুৱাৰ পৰা উঠি বঢ়িয়াকৈ চাহৰ কাপটো লৈছোঁ মুখ চুখ ধুই পেলাই চাহ খাবলৈ লৈছোঁ আৰু এতিয়া বাহিৰলৈ যাম বাহিৰত দেউতাই ঢেঁকী ফিটিং কৰি আছে কিয়নো ভোগালী বিহু আহি আছে মাঘৰ বিহু আহি আছে গতিকে এই ভোগালী বিহুত পিঠা খাব লাগিব পিঠাগুড়ি খুন্দিবৰ কাৰণে ঢেঁকীটো খুলি থোৱা আছিলে এতিয়া ঢেঁকীটো ফিটিং কৰি আছে ব'লক আমি ঢেঁকীটো চাওঁ বঢ়িয়াকৈ দেউতাই লগাই আছে এইফালে পূৰা ঢেঁকী লগাই থোৱা আছে পূৰা ঢেঁকী লগোৱা আছে এইফালে আমাৰ পিটু আছে পিটু এইটো ঢেঁকী লগাই আছে দেউতাৰ লগত একদম বঢ়িয়াকৈ ঢেঁকী ফিটিং কৰি থকা হৈছে একদম বঢ়িয়াকৈ পিঠাগুড়ি খুন্দা হ'ব আৰু মাঘ বিহু একদম এনজয় কৰা হ'ব গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে আৰু পিছলৈ কি কাৰ্যসূচী আছে চব দেখাই গৈ থাকিম পূৰা দেউতাই একদম ঢেঁকী ফিটিং কৰি আছে এইবিলাক দেখিছে এইবিলাক পিঠা চুঙা পুৰিবলৈ খেৰ আনি থৈছোঁ এনেকৈ বস্তাতে ভৰাই থৈছোঁ আৰু আমাৰ খেৰ মেজি নাই বিশেষকৈ গৰু চৰু চব বিক্ৰী কৰি দিয়া হ'ল গতিকে খেৰ চেৰ আনি থৈছোঁ পিঠা চুঙা পুৰিব লাগিব পিঠা চুঙা পোৱা দৃশ্য আপোনালোকক দেখাম গতিকে চাই থাকিব ভিডিঅ'বিলাক আমাৰ এইও পৰিব এই পিঠা চুঙা পোৱাত ভাল সেনে ঢেঁকী লগাই আছে ঢেঁকী চাই আছে আৰু মাঘৰ বিহুত কি হয় গোটেইখিনি দেখাই গৈ থাকিম গতিকে আপোনালোকে চাই থাকিব নাপাহৰিব ভিডিঅ'টো মেইনলি ঢেঁকী কথা ওলাইছে যিহেতু ঢেঁকী কথা বহুতেই নাজানে কিয়নো আজিকালি ঢেঁকী প্ৰায় মানুহৰ ঘৰত উঠিয়ে গৈছে মিক্সাৰ মেচিন আহি গৈছে গতিকে ঢেঁকীৰ বিষয়ে নজনা কথা বহুত আছে ঢেঁকীটোৰ বিষয়ে জানিবলৈ বহুতখিনি আছে গতিকে মই ঢেঁকীটো কোনটো পাৰ্টক কি বুলি কয় মই গোটেইখিনি আপোনালোকক দেখাই দিম মই য'ত ভৰি দি আছোঁ এইডালক ফিচা বুলি কয় আৰু এইডাল মলুৱা বাৰী বুলি কোৱা হয় মলুৱা বাৰী আৰু এইডাল হ'ল কটৰা এইডাল কটৰা বুলি কোৱা হয় এইডাল মলুৱা বাৰী নাইবা আখল খলা বুলি কয় আৰু এইডোখৰত এডাল ৰছী থাকে যে ধৰি ল'ব পৰা ধৰিডালক এটা সতিনী জৰি বুলি কয় আৰু যিডালে এনেকৈ ধান আগবঢ়াই দিয়ে মায়ে কাম কৰি আছে যিজনে ধান আগবঢ়াই দিয়ে এইডাল বৰণ বাৰী বুলি কয় আৰু এইফালে আগত আছে এডাল হ'ল ঢেঁকী থোৰা এইডালক গোলচ বুলি কয় ভিতৰত থকা ডালক আৰু এই ঢেঁকী ডাংডাল আমাৰ তাত নাই গতিকে মায়ে কৈছে আছে গতিকে এই ঢেঁকীটোৰ বিষয়ে ধেৰ আছে নজনা কথা আৰু সেইডাল ভিতৰডাল গোলচ বুলি কয় বহুত কিবা কিবি আছে মই ফটোখন দি দিছোঁ আপোনালোকে চাই লওক আৰু ইয়াৰ পৰা মায়ে কামত লাগি আছে দেউতা চাগে ঢেঁকী লগোৱা হৈ গ'ল ময়ো গা পা ধুই আহিছোঁ গতিকে ব'লকচোন বাহিৰত দেখাওঁগৈ মা আৰু বৌয়ে বৌ মানে আমাৰ দাদা বৌ বৰ্তাৰ ল'ৰা বৌয়ে একেলগে পিঠাগুড়ি খুন্দি আছে গতিকে অকণমান দেখাবলৈ চেষ্টা কৰোঁ ব'লক আৰু এই গুডুৱে বিহু ঘৰ এটা বনাইছে বিহু ঘৰটো চাব আহিছোঁ আমাক গুডু এইটো এই সাংঘাতিক আমাৰ ঘৰৰ কাষৰে এইটো দাদা ল'ৰা এটা এই বিহু ঘৰ এটা বনাইছে এইটো বিহু ঘৰ টপা মানুহ যদি ভিতৰত সোমাই ওপৰত একদম হিম পৰি মোৰ হেৰি হৈ যাব সৰু চৌকা তৌকা বনাই দিছে অকণমান ঘৰ এইটো ওপৰ চালি একদম পূৰা ফুটা ওলাই আছে টপা মানুহৰ কাৰণে দিগদাৰ আকৌ বিহু খাবলৈ আহিব কৈ দে সি হাঁহিহে দিছে আমিও সৰুতে বনাইছিলোঁ বিহু ঘৰ কিন্তু আজিকালি বিহু ঘৰ বনাবলৈ সময় নোহোৱা হ'ল গতিকে এইটো গুডু বিহু ঘৰ আৰু এয়া খৰি কাটি থৈছে মাঘৰ বিহুত ৰাতি জুই ফুৰাবৰ কাৰণে এইটো হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদী বেগত কি আছে জানে এইটো হাঁহ আছে দেউতাই হাঁহটো লৈ আহিলেগৈ এপাক ঘূৰি দিয়কচোনটো এইটো হাঁহ আনিছোঁ আমি হাঁহেদি খাওঁ আপুনি কি দি খাই কমেণ্ট কৰি জনাব আৰু কাইলৈ এইটো খাব লাগিব বঢ়িয়াকৈ হাঁহে মাহে এসাঁজ ঘৰত নাকাটো বেলেগত কাটি পেলাই আনিম মানে ঘৰত যোনে কাটে সি খাব নোৱাৰে গোন্ধটো থাকে যে দেখা দিছোঁ মই এপাক এইডোখৰ এইটো খাব লাগিব ৰাতিতে কাইলৈ তো আজি হ'ল উৰুকা আৰু সকলো উৰুকাক লৈ ব্যস্ত আছে আৰু ইয়াৰ আগৰ যিকেইটা ভিডিঅ' ক্লিপছ আছিলে সেইকেইটা যোৱাকালি আছিলে গতিকে আজি উৰুকা সকলো ব্যস্ত আছে ভোগালী গা ধৰাৰ প্ৰস্তুতি কৰিছে গতিকে কালি হাঁহ যে আনিছিলোঁ এই হাঁহটো এতিয়া কাটিব দিছিলোঁ গতিকে সেই হাঁহটো আনিব যাওঁ আৰু লগতে খাচীও আনিব যাম আৰু দাদাই মাছ আনিব গতিকে হৈ যাব আজিৰ কাৰণে হৈ যাব তাৰপিছতে আমি যাম এখন ভোগালী বিহু উপলক্ষে এখন লটাৰী খেল পাতিছিলে সেই লটাৰী খেলখনো চাব যাম মই টিকেট কেইটামান লৈছিলোঁ এনেই আগে পিছে কেতিয়াও কপালত লগা নাই আজিলৈকে কপালত লটাৰীয়ে লাগি পোৱা নাই গতিকে সেই লটাৰী টিকেট কেইটা লৈ যাম
খেলো চাম আপোনালোককো দেখাম এই কালি যে হাঁহটো দেখিছিলে এতিয়া এই হাঁহটো কাটিব দিছিলোঁ এই হাঁহটো নিব আহিছোঁ এতিয়া একদম এই আমাৰ বিক্ৰমে বঢ়িয়াকৈ কাটি আছে পিঠা খোৱা চেণ্টাৰতে বঢ়িয়াকৈ কাটি আছে এতিয়া হাঁহটো লৈ যাম ঘৰলৈ তাৰপিছত খাচী আনিব যাম খাচী বিক্ৰমে বঢ়িয়াকৈ এতিয়া এইটো মাংসটো কাটি থাকক আমি ডেইলি বজাৰৰ পৰা খাচী মাংসটো লৈ আহোঁগৈ হয় বিক্ৰম তই বঢ়িয়াকৈ কাটি থাক মই ডেইলি বজাৰৰ পৰা আহি আছোঁ আৰু এইখন হৈছে ডেইলি বজাৰ আৰু এইখন হৈছে খাচী মাংস দোকান একদম বঢ়িয়াকৈ ওলোমাই ৰাখিছে এই দাদা মাংস লাগে খাচী আনিলোঁ আৰু এয়া হাঁহো হৈ গ'ল আৰু এতিয়া বঢ়িয়াকৈ ঘৰত গৈ আৰু চব আয়োজন কৰিম ৰাতিৰ কাৰণে ফাইনেলি লৈ আহিলোঁ মা আৰু এইটো কি চিনি পাইছে এইটো পিঠা চুঙা তৈয়াৰ কৰি থোৱা আছে পিঠা চুঙা ৰাতিৰ কাৰণে ক'ত আছে এইটো হাঁহ গৈ আছে ভিতৰলৈ ৰাতিৰ কাৰণে ইয়াতে অকণমান পিছত লটাৰী খেলখন আৰম্ভ হ'ব একদম আহি গৈছোঁ টিপ টপকৈ এখন বহি লৈ লৈছোঁ আৰু চব আহিছে লাহে লাহে আহিছে মানুহবিলাক বঢ়িয়াকৈ আজি একদম যদি ছাগলীটো লাগি যায় আজি আৰু খানাই দি দিম লটাৰী খেল চাই আহি ঘৰ পাই গ'লোহি আৰু ফাৰ্ষ্ট পুৰস্কাৰ ছাগলী এটা পালে হেৰি আমাৰ চেণ্টাৰৰ ল'ৰা এজনে পালে আৰু গোটেইখিনি দেখাবলৈ দিগদাৰ হয় ভিডিঅ'বিলাক দীঘল হৈ যায় আৰু এতিয়া মায়ে বাহিৰত পিঠা পুৰি আছে পিঠা পুৰা দেখাম তাৰপিছত সন্ধিয়া পিঠা চুঙা পুৰিম আৰু হাঁহৰ মাংস সকলোখিনি বনাম এই শেষলৈকে আৰু দেখাম আৰু যিমানখিনি পাওঁ দেখাম আৰু যদি ভাল লাগে আৰু শেষলৈকে চাব খালি মায়ে বাহিৰত পিঠা পুৰি আছে বাহিৰত পুৰিছোঁ পিঠা এয়া মায়ে পিঠা পুৰি আছে কি পিঠা পুৰিছ কি পিঠা পুৰিছ আৰু তেল দিয়া পিঠা চলি আছে পিঠা পোৱাত ভাল তহঁতে ঘৰৰ মানুহবিলাক এফালে পূৰা বক্স বাজি আছে তেলত দিয়া পিঠা পুৰি আছে গেছৰ দাম যি বাঢ়িছে গতিকে আজি ৰাতিলৈ খানাটো ইয়াতে বনাম বঢ়িয়াকৈ একদম হোম থিয়েটাৰ লগাই আমি পাৱাৰ কানেকশ্যন টানি লৈছোঁ পূৰা আৰু এফালে আমাৰ এয়া বৰ্তাহঁতৰ ঘৰ চবৰে পিঠা চুঙা ভয় আছে দেখাই দেখিছা বঢ়িয়াকৈ পিঠা চুঙা ভয় থকা হৈছে পুৰা হ'ব খাব লাগিব নে কি খাম বুলি খাব লাগিব আমাৰ বিধি আজি তোলা কি আনিছে কৈ মাংস কি আনিছে কৈ অ' মাই গড বইলাৰ গাহৰি আছে গাহৰি আছে বোলে অলপ পাছতে ইয়ালৈকে বঢ়িয়াকৈ ভাত চাত বনাম এনেই সৰুকৈ এখন চাউলত লগাই লৈছোঁ বাকী বিজনেছ চিজনেছো আছে পিছত নাচোঁ আৰু পিঠা চুঙা পোৱাটো আপোনালোকক দেখাব নোৱাৰিলোঁ মই শুই থাকিলোঁ বেয়া চেয়া নাপাব বোলে কিন্তু দেখাব মনটো আছিলে শুই থাকোঁতে গুচি গ'ল যেতিয়া তুৰিটা উঠাৰ পিছত কৈছে দেখি নজনালোঁ আৰু যি নহওক বাকীখিনি দেখাই আছোঁ আপোনালোকক খাচী আৰু এয়া পুৰা মায়ে যোগাৰ কৰি দিছে একদম বঢ়িয়াকৈ এতিয়া হাঁহ আৰু খাচী মাংসটো বনাম আৰু গান বাজি আছে একোৱে শুনা নাই মই সৰু বক্সটো বগা কৰি থৈ দিছোঁ ইমানেই চাউণ্ড চবফালে একদম ধামাকা দি আছে এইফালে বাজিছে মাইনা এফালে বাজিছে কলেং কোনটো ফুৰিম চব ৰিমিক্স হৈ গৈছে গতিকে বঢ়িয়াকৈ মাংসটো বনাই লওঁ আৰু বঢ়িয়াকৈ অলপ দেৰিকৈ খাব লাগিব গতিকে চাই থাকিব আপোনালোকে এনজয় কৰক হেপ্পী ভোগালী বিহু পুৰা বনাই আছোঁ একদম হাঁহৰ মাংস ফাইনেলি মই মানে কি জানে মই এনেই গেছত বনাওঁ কিন্তু জুইত বনোৱা এইবাৰ কেনেকৈ নাই আজি ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু কেনেকুৱা হৈছে আৰু এইটো লাষ্টত খালে গম পাম আৰু দেই গেছত বনাই থাকোঁ যে এইবাৰ জুইত বনাব দিগদাৰ আৰু জুইত বনাব আকৌ কষ্ট হয় কিন্তু ভালো লাগে আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ হাঁহৰ মাংস এনেকৈ জুইত এইটো খালেহে গম পাম আৰু কিন্তু পাম্পা খোৱাৰ হ'ব যে তাত চেণ্ট এনেকুৱা চেণ্ট মাৰিছে আজি তাৰপিছত এইটো হোৱাৰ পিছত খাচী মাংস বনাম তাৰপিছত এটা বনাই থাকি মাছ ফ্ৰাই কৰিব আছে আপোনালোকক এইটো ভিডিঅ'তে দেখালোঁ আৰু বাকী দেখাই নাথাকোঁ মানে ভিডিঅ'বিলাক বেছি দীঘল হৈ গৈ থাকে গতিকে এই হাঁহ মাংসটো বনোৱাটোকে দেখাই দিলোঁ আপোনালোকক আৰু মই অলপ বেলেগ ধৰণে বনাওঁ তাৰমানে চবৰে সেইবিলাক বেলেগ আৰু যি নহওক ভাল লাগিছে জুইত বনাই
আপোনালোকক খাওক, পৰিয়ালৰ সৈতে এনজয় কৰক। হাঁহৰ মাংসটো হৈ গ'ল, এতিয়া খাচীটো বনাইছোঁ। এয়া খাচীটো বঢ়িয়াকৈ বনাই আছে, এইটো অকণমান ড্ৰাই ফ্ৰাই কৰিম। ভিতৰলৈ লৈ গ'লোঁ, মাহঁতকো টেষ্ট কৰিব দিলোঁ। এইবিলাক দেখুওৱা নাই আপোনালোকক, মন চন একদম বেয়া। মাংস বনাই আছোঁ, কিন্তু আটাইতকৈ দুখ লগা কথা আপোনালোকে যিটো চেনেলত ভিডিঅ'টো চাই আছে, মোৰ আৰু এটা চেনেল আছিল, মোৰ দুটা চেনেল আছিল। 850 আছিলে ছাবস্ক্ৰাইবাৰ, আৰু ৰাতিপুৱা দেখোঁ যে সেইটোত 962 হৈছিলে, মানে 1K হওঁ আৰু মানে খুব ধুনীয়াকৈ চলি আছিলে। মনিটাইজেশ্যনো হ'লেও হয় খুব সোনকালে, মানে মই চেনেলটো একদম ভাল এজন ইউটিউবাৰ হ'লেও হয়। মইতো কাউকে এলাও কৰা নাছিলোঁ, বহুত ধুনীয়া চেনেল এটা আছিলে, অকল মিউজিক চেনেল। আৰু মোৰ পাৰ্চনেল কিছুমান মই ভাল বস্তু দি থাকোঁ, খুব ধুনীয়াকৈ চলি আছিলে। কিন্তু অকণমান আগত দেখিছোঁ চেনেলটো ডিলিট কৰি দিছে। চেনেলটো পূৰা মানে ইউটিউবৰ পৰাই ডিলিট কৰি দিছে। মানে মই সাধাৰণ এটা নীল আকাশৰ মিউজিক ব্যৱহাৰ কৰিছিলোঁ, আৰু বেলেগ এজন ইউটিউবাৰ মিউজিক ব্যৱহাৰ কৰিছিলোঁ, তাৰ কাৰণে গোটেই চেনেলটোৱে ডিলিট কৰি দিলে। এতিয়া ৰিকুৱেষ্ট কৰিব লাগিব, এনেকৈ বহুতৰে হয়। এইটো হোৱাৰ পিছতে ভাতটো খাই দিম, খাচীটো হ'লে ভাতটো খাই দিম। আৰু এইবিলাক নেদেখাওঁ, ভাত চাত খোৱা এইবিলাক দেখাব নাই, একদম মন চন বেয়া লাগি গৈছে, সঁচাকৈ কৈছোঁ। কাৰণ ইমান কষ্ট কৰিছিলোঁ সেই চেনেলটোৰ লগত, চেনেলটোৰ কাৰণে মাথা চাথা বেয়া হৈ গৈছে একদম। আৰু এইটো চেনেলটো যদি কিবা মিউজিক কপি কৰিছোঁ, নাজানো, এতিয়া কপিটো কৰিছোঁ, কিবা মিউজিক দিছোঁৱেই, যদি এইটো ডিলিট কৰি দিয়ে প্ৰব্লেম হৈ যাব। গতিকে আজিকালি ভয়ে লাগে, এনেকুৱা ষ্ট্ৰিক কৰি দিছে ইউটিউব। আৰু যি নহওক, সকলোৱে ভাত খাওক, এনজয় কৰক। ৰাখিছোঁ, আকৌ এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে। জয় অসম, লাইক এটা কৰি দিম।